ঐ সকলে সোনকালে প্ৰেজেন্ট দিয়া হ'ব মালিক হ'ব হ'ব ৰোল নম্বৰ 1 আলু হা প্ৰেজেন্ট মালিক ঠিক আছে ৰোল নম্বৰ 2 পিয়াজ প্ৰেজেন্ট স্যার गलती से अगर नए हो तो सब्सक्राइब करो ৰোল নম্বৰ 3 বিলাহী ৰোল নম্বৰ 3 বিলাহী এ ভাই বিলাহী ক'লে গ'ল এই মাত্ৰ মোৰ ওচৰত আছিল চোন ঠিকেই তো বিলাহী ক'লে গ'ল এ মালিক মালিক মই বাগৰ ইয়ালৈ আহি গ'লো মোক সোনকালে নি আহি टेंशन नहीं लेने का आपू ने ना আৰে তই ইমান দূৰ গুচি গলি তালা তয়ো নহয় এটা শান্তিয়ে বহিব নোৱাৰ ৰহ আহি আছো A few moments later. ৰোল নম্বৰ 4 বন্ধাকবি প্ৰেজেন্ট স্যার ৰোল নম্বৰ 5 নেহেৰু আহিছো মালিক ৰোল নম্বৰ 6 ফুলকবি প্ৰেজেন্ট স্যার ঠিক আছে ওহো মোৰ জানো কি খবৰ নে তোমাৰ ঐ তাই মোৰ গাৰ্লফ্ৰেণ্ড হয় তাইৰ ফালে অকণো বেয়া নজৰ নাচাবি নহ'লে দাঁত মোক ভাঙি দিম চালা এই পাগলা তাই তহঁতৰ গাৰ্লফ্ৰেণ্ড নহয় তাই মোৰে গাৰ্লফ্ৰেণ্ড তাইক মই 2 মাহৰ পৰা পেকেট খুৱাই আছো তই মনত থাক চালা লাউৰা নেহেৰু তোৰ বাপেৰে লাউৰা কথা ক'লে ভাবি চিন্তি কথা কবি নহ'লে কি নহ'লে ইয়াতে গছৰ চেপেটা বনাই দিম ঐ মৰণ থাক ক্লাছত ইমান হুলস্থুল কিহৰ ৰোল নম্বৰ 7 বেঙেনা প্ৰেজেন্ট স্যার ঠিক আছে আই বেগেনা কি খবৰ শুন তহঁতি কিন্তু মোক আই বেগেনা নকবি মোৰ বহুত খং উঠে তহঁতিতো মোক মৰমত ক'ব পাৰ ন অ' বেগেনা ইয়াৰ পিছত ৰোল নম্বৰ 8 তিতাকেৰেলা য়েছ ছাৰ ঠিক আছে হাই ফুলকবি চাল আলু বিলাহী ঠাণ্ডা হৈছেহে এতিয়া আকৌ আহি গ'ল আৰু এটা হে সেক্সি উইল ইউ মেৰি মি চালা যাক এবাৰ খালে 100 বাৰ বমি কৰিব লাগে তাৰ মুখত ইংলিছ ইংলিছ এই চালা কুকুৰৰ বাচ্চা নেহেৰু মাজত কিয় কথা ক দেখা না লাইন মাৰি আছো ঐ তহঁতি কথা ক'লে নুশুন কেলে মৰম থাকিবনে ক্লাছত নে এছাৰি যেতিয়া জপতে কোব দিম নহয় তই গম পাই যাবি যদি এছাৰি কোব খাবলৈ মন নাই সকলোৱে নিজৰ নিজৰ হোমৱৰ্কখিনি কৰি থাকা মই প্ৰস্তাৱ কৰি আহি আছো মালিক টয়লেট বুলিয়ে ক'ব লাগে সেইটোৱে নাজানে কি মাষ্টাৰ হ'বা কোৱাচোন তুমি চালা এতিয়াতো সিহঁতক কিবা এটা কৈ তলত পেলাব লাগিব আৰে তহঁতি বুজি নাপাবি যে সেইকাৰণেহে কৈছো মই পাৰ্টটো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু মই মুতি আহোঁ